নকৰিম ধুনীয়াকৈ উত্তৰ দিবি দে কিন্তু হ'ব ছাৰ আমি ধুনীয়াকৈ উত্তৰ দিম বেকলা তাই ধুনীয়াকৈ এখন ৰচনা মাতি শুনাও ছাৰ মই কৰিশ্মা নাথৰ বিষয়ে ৰচনা মাতিম কৰিশ্মা নাথক অসমীয়াত কৰিশ্মা নাথ বুলি কোৱা হয় কৰিশ্মা নাথৰ বৈজ্ঞানিক নাম হ'ল তাৰপিছত কৰিশ্মা নাথৰ ঘৰ মাটিৰ ওপৰত আকাশৰ তলত কৰিশ্মা নাথে নাম গাই ভাল পায় তাৰপিছত কৰিশ্মা নাথৰ চুলি দীঘল তাৰপিছত দুটা চকু আছে এটা নাক আছে তাৰপিছত দুখন হাত আছে দুখন ভৰি আছে তাৰপিছত কৰিশ্মা নাথে বহুত ভাইৰেল তো পুৰা একদম ফেমাছ হৈ গৈছে তাৰপিছত কৰিশ্মা নাথে ছাগলী পুহি ভাল পায় গৰু পুহি ভাল পায় তাৰপিছত মাজে মাজে ৰিলছ বনাই থাকে ডেন্স কৰি তাৰপিছত কৰিশ্মা নাথে নাগাৰা নামত এটা নতুন আয়োজন সৃষ্টি কৰি দিছে এইটো নাম গাই তাৰপিছত আগতে বুঢ়া মানুহে নাম চাই আছিল কিন্তু কৰিশ্মা নাথৰ নামত অহাৰ পিছত ডেকা ল'ৰা ছোৱালী সকলোৱে মানে নামৰ প্ৰতি আকৰ্ষণ হৈছে তাৰপিছত নতুন আয়োজন সৃষ্টি কৰি দিছে তাৰে মাজতে কিন্তু কৰিশ্মা নাথক বহুতে সমালোচনাও কৰে গালি পাৰে কিন্তু মই ভাবোঁ কৰিশ্মা নাথক সমালোচনা কৰিব লাগে একো নাই নামে একো বেয়া কৰা নাই অলপ নতুনত্ব লাগে কিন্তু নিজৰ পৰম্পৰাখিনি ভালকৈ ৰাখি নতুনত্ব দিয়াটো একো বেয়া কথা নহয় কৰিশ্মা নাথে নতুনত্ব দিছে কিন্তু নামক একো বেয়া কৰা নাই সেইকাৰণে সমালোচনা কৰিব নালাগে আমাৰ নিজৰ অসমৰে আপি নাম কৰি আছে কৰিশ্মা নাথৰ ভিডিঅ' বাহিৰতো যাই আছে সেইকাৰণে কৰিশ্মা নাথক সমালোচনা কৰিব নালাগে আৰু জীয়াই থকা দিনত সমালোচনা ঠাট্টা কৰাৰ পিছত যেতিয়া নোহোৱা যাব তেতিয়া দুখ কৰি লাভ নাই মই কৰিশ্মা নাথৰ পেটো বহুত ভাল পাওঁ অলপমান গাই দিম ছাৰ আপোনালোকে বিয়াত বেংপাত্ৰী মাতা নাই নেকি বেংপাত্ৰী মাতা নাই মাতছি তাতে আপোনালোকে তেনেহ'লে বেংপাত্ৰী আৰম্ভ কৰক কিন্তু ঠিক কথা কৈছে দেই জীয়াই থকা দিনত মানুহ সমালোচনা ঠাট্টা কৰি নোহোৱা হোৱাৰ পিছত দুখ কৰি লাভ নাই সেইকাৰণে জীয়াই থকা দিনত মানুহ শান্তিত জীয়াই থাকিব দিয়ক ইমানো বেয়া কৰা নাই এইখিনি গালিয়ে নাম বিকৃত হৈ নাযায় বুকু পিঠি দেখাই চুটিয়াবোৰ পিন্ধি ৰিলছ বনোৱা ছোৱালীকেইটাক সমালোচনা কৰক এই নাম গোৱা ছোৱালী কৰিশ্মাটোক সমালোচনা কৰি লাভ নাই নিজৰ পৰম্পৰাখিনিক ধৰি ৰাখি অলপমান নতুনত্ব দিয়াটো দৰকাৰ